हेलो गाइस मैं चित्रमोहन दले आपनालोকক पुनरबार मोर यूट्यूब चेनेलলৈ स्वागतम জনাইছো गाइस आपनालोকে বিচাৰে নেকি আপোনাৰ মোবাইলত দুইখন সিম আছে সেই দুইখন সিমতে বেলেগ বেলেগকৈ WhatsApp ইউজ কৰিব বিচাৰে নেকি যদি বিচাৰে তেন্তে আজি আপুনি ভিডিওটো শেষলৈ চাই থাকক আজি আপোনালোকক মই কম আপোনাৰ কোনো মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা এপছ ইনষ্টল কৰিব নালাগে আপোনাৰ সেটিংৰ দ্বাৰা যোগেদি আপুনি কেনেকৈ WhatsApp দুটা খুলিব পাৰে আপুনি চাই থাকক যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি কেতিয়াও নাপাহৰিব অলপ তেন্তে আমি আৰম্ভ কৰোঁ প্ৰথমে আপোনাৰ মোবাইলত থকা সেটিংটোলৈ যাব লাগিব সেটিংত যোৱাৰ পাছৰ পৰা আপুনি একেবাৰে তললৈ স্ক্ৰল কৰক স্ক্ৰল কৰাৰ পাছত আপুনি দেখিব একেবাৰে তলত আছে এপ ফ্লট কিছুমান মোবাইলত ডুৱেল এপ বুলি থাকিব পাৰে এই এপ ফ্লটত আপুনি ক্লিক কৰক আৰু ক্লিক কৰাৰ পাছত আপুনি এটো অন কৰক অন কৰিলে WhatsApp আপুনি অন কৰিলে এতিয়া আপুনি দেখা পাব এটো WhatsApp এটা এটো WhatsApp 1 আৰু এই WhatsApp সেকেন্ড দেখিছে আপুনি এতিয়া আপুনি চাওক WhatsAppটো আপুনি আগতে যেনেকৈ খুলিছিলে তেনেদৰে আপুনি ইয়াতো খুলিব পাৰিব আগতে যেনেকৈ খুলিছিল তেনেকৈ এই একেটা প্ৰসেসে ইয়াতো ইউজ হ'ব আপুনি চাই থাকক ইয়াতো ভেৰিফিকেশন কোড বিচাৰিছে ভেৰিফাই হৈ গৈছে এলাও কৰিব লাগে আপোনাৰ নামটো লিখিব পাৰে আপোনাৰ প্ৰসেসিং হৈ আছে আপুনি দেখিলে এটো এটা WhatsApp ইয়াত আগৰ এই সিমখনৰ নাম্বাৰটো যত আছে আপুনি চাব পাৰিব আপুনি সিমখনৰ নাম্বাৰবোৰ ইয়াতে পাইছে আপুনি ইয়াৰ পৰা চাব পাৰিব এতিয়া আগৰ নিচিনাকৈ গাইস এইটো আছিল আজিৰ ভিডিওটো যদি আপুনি ভিডিওটো ভাল পালে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব